গৌৰৱে চিঞৰো মই জয় অসম জয় অসম জয় অসম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল HRK অসমলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ যোগেদি চৰাইদেউ জিলাৰ দৌলবাগানত থকা ঐতিহাসিক লাংকুৰি পাহাৰৰ কিছু মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ আপোনালোকক লৈ যাবৰ বাবে এটা সৰু প্ৰয়াস কৰিছিলোঁ। যদি কিবা ভুল হয় তেনেহ'লে মোক ক্ষমা কৰি দিব আৰু মোৰ ভুলবোৰৰ বিষয়ে মোক কমেণ্টৰ জৰিয়তে জনাই দিব। চেষ্টা কৰিম যাতে আগলৈ এই ভুলসমূহ নহয়। গতিকে আহক বন্ধুসকল, পলম নকৰি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বৰ্তমান আমি পাইছোঁহি টেঙা পুখুৰী। ইয়াতে অকণমান ৰৈ লৈছোঁ। যথেষ্ট গৰমো পৰিছে আজি। বাকী আৰু গৈ থাকিম আৰু লাহে লাহে। পাইছোঁহি এডোখৰ জেগা, ঐতিহাসিক চৰাইদেউ দেওহাললৈ। গতিকে এইফালেদি উঠি যাব লাগিব। গোটেই বাইকসমূহ ইয়াতে ৰখোৱা হৈছে, গাড়ীও ইয়াতে ৰখোৱা হৈছে। গতিকে এতিয়া ব'লক আৰু উঠি গৈ থাকোঁ। তাতে ইমান ৰ'দ আজি, ব'লক। ফাইনেলি গোটেই ব্লগাৰে বিয়পি পৰিছে আৰু দেই। এয়া দেখিছে নহয় বাপ্পা অ', এই ৰকম গৰমত ইমানখন উঠিবলৈ পালে মই কি হ'ম। আমি বহুত দূৰ আছে যদিও উঠি আহিছোঁ। একদম আহিব উঠিব নোৱাৰিছোঁ, ফেফাই জোফাই এদাই হৈ গৈছে। তাতে সূৰ্য দেৱতাই যিকণ মানে আশীৰ্বাদ দিছে আজি, একদম মা কছম বহুত ভাল লাগিছে। জেগাডোখৰ পোৱাগৈ নাই, তলতে আছোঁ আৰু ওপৰলৈ যাম বাৰু। কিন্তু এই জেগাডোখৰত ইমানেই এটা ধুনীয়া পৰিৱেশ দেখাইছে, মানে কৈছোঁ নহয় মজা লাগিছে।
একদম বঢ়িয়া জেগা বহুতো আহিছে ইয়াত চাবলৈ গতিকে আমি ভাইটিহঁতৰ মুখৰ পৰা শুনিম কেনেকুৱা লাগিলে ঐ কেনেকুৱা লাগিলে কেনেকুৱা মানে কষ্টটো হৈছে কিন্তু ইয়াতে আহি যিটো মজা লাগিছে মানে সেইটো ফিলিংছটো আমিহে বুজি পাম বহুতে ভাল লাগিছে যদিও ৰ'দটো বহুত চোকা তথাপিও ভাল লাগিছে বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ দেই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চৰাইদেউ জিলাৰ দৌলবাগানত থকা ঐতিহাসিক লাংকুৰি দেওহাল পাহাৰৰ প্ৰাকৃতিক পৰিৱেশটো দেখুৱালোঁ আশা কৰিছোঁ সকলোৱে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদিহে এই ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰি দিব লগতে শ্বেয়াৰো কৰি দিব আৰু সদৌ শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম